Hello everyone, মোৰ সংগীতা's কিচেনলৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আপোনালোকৰ বাবে লৈ আহিছো এটা স্পঞ্জি কেক এগলেছ তাকো কেৰাহীত বনাইছো। আপোনালোকেও বনাব পাৰে অতি সহজতে। কেনেকৈ বনাইছো চাও হকচোন। তাৰ বাবে আমাক লাগিব প্ৰথমতে 2 কাপ ময়দা আৰু 1 কাপ চেনিখিনি গুৰি কৰি লৈছো আৰু এইখিনি ভালদৰে মিক্স কৰি লব। তাৰ পাছত দিম 1 চামুচ বাটাৰ আৰু আধা কাপ ৰিফাইন্ড অইল। এইখিনি ভালদৰে মিক্স কৰি লব। তাৰ পাছত আমি গাখীৰ দি ধুনীয়াকৈ পেষ্টটো বনাই লম। গাখীৰ অলপকৈ দি পেলাই পেষ্টটো বনাই থাকিব। মই ভিডিঅ'টোত দেখাই থকা ধৰণে ভালদৰে ফেটিব যাতে গোটা ৰৈ নাযায়। তাৰপা এখন কেৰাহী যিখন কেৰাহীত বনাব তাত এখন প্লেট দি ল'ব আৰু প্ৰিহিট হ'বৰ বাবে 5 মিনিট সময় ৰাখি দিব। তাৰ পাছত আমি এটা বাটিত অকণমান ৰিফাইন্ড অইল দি বাটিটো ধুনীয়াকৈ সানি ল'ম। তাৰ পাছত অকণমান 1 চামুচমান ময়দা লৈ বাটিটো কেওফালে ঘূৰাই দিব যাতে ধুনীয়াকৈ গোটেই বাটিটোতে লাগি যায়। আৰু এক্সট্ৰা কণ পেলাই দিব। আমি এই পেষ্টখিনি লৈছো। তাত 1 টিস্পুন বেকিং পাউডাৰ, হাফ টিস্পুন বেকিং সোডা এইখিনি দি ভালদৰে লৰাই দিব। এইখিনি দি বেছি ফেটি থাকিব দৰকাৰ নাই, জাষ্ট অলপ লৰাই দিলেই হ'ল ভালদৰে মিক্স হোৱাকৈ। আৰু বাটিটোত পেষ্টখিনি মই ঢালি ল'ম। ঢালি হোৱাৰ পাছত বাটিটো এনেদৰে 3-4 বাৰ টেপ কৰি দিব যাতে তাত থকা এক্সট্ৰা বাবলছ বিলাক ওলাই আহে আৰু ভালদৰে সেট হৈ যায়। এতিয়া বাটিটো কেৰাহীখনত উঠাই দিম আৰু গেছৰ ফ্লেমটো একেবাৰে লো কৰি ৰাখিব আৰু ইয়াৰ ঢাকনখন নাখাই বাবে এটা গামলাই দি ঢাকি দিছো। আৰু এয়া পুৰা 45 মিনিটৰ পাছত চেক কৰি চাইছো। এনেদৰে ছুৰী বা টুথপিক লৈ চাব পাৰে। এয়া ধুনীয়াকৈ চাফা হৈ ওলাই আহিছে, মানে হৈ গৈছে। আৰু এটা টিপছ দিওঁ হোৱাটো কেনেকৈ ধৰিব পাৰিব। সাইডত কেকটোৰ পৰা বাটিটো এৰ খাই যায়, মানে ফাক হৈ যায়। আৰু আমি এইখিনি পুৰা ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। কেকটো ঠাণ্ডা হয় মানে আমি চকলেট গ্লেজটো বনাই লওঁ। তাৰ বাবে এখন পেনত আধা কাপ চেনি দি দিছো, গুড়া চেনি। তাৰ পাছত 2 টেবুলস্পুন পানীৰ লগত 2 টিস্পুন কৰ্ণফ্ল'ৰ মিক্স কৰি আমি চেনিখিনিৰ লগত ঢালি দিম। তাৰ পাছত ভালদৰে মিক্স কৰি দিব, লৰাই থাকিব। আৰু কোকো পাউডাৰ হ'লে আপোনালোকে 2 টেবুল চামুচ কোকো পাউডাৰ দিব পাৰে। মোৰ ওচৰত কোকো পাউডাৰ নাই কাৰণে 2 টেবুল চামুচ চকলেট চিৰাপ দি দিছো। আৰু এইখিনি ভালদৰে লৰাই থাকিব কম জুইত। আৰু জুইটো কমাই ৰাখি এইখিনি একেবাৰে ডাঠ হোৱালৈকে লৰাই থাকিব। আৰু অলপ গৰম হোৱাৰ পাছত এনেদৰে ফেন উঠি আহিব। তাৰ পাছত ইমানটো জোখতে আপোনালোকে ৰাখি দিব।
এইটো কেকটো ঠাণ্ডা হৈ গৈছে আৰু ঠাণ্ডা হোৱাৰ পাছত এনেদৰে চুৰি এখনে কেউকাষে ঘূৰাই দিব। তাৰপাছত এখন প্লেট লৈ তাৰ ওপৰত টুকুৰিয়াই দিলে লাহেকৈ ওলাই যাব। দেখিছেনে কেকটো কি ধুনীয়াকৈ ওলাই আহিছে, অকণো লাগি এৰাই অহা নাই। আৰু কিমান স্পঞ্জি হৈছে আপোনালোকে দেখি নিশ্চয় ধৰিব পাৰিছে। আমাৰ চকলেট গ্লেজখিনিও ঠাণ্ডা হৈ গৈছে। আপোনালোকে পুৰা ঠাণ্ডা হোৱালৈ ৰাখিব। মোৰ আচলতে অলপ কুহুমীয়া হৈ থাকিলে, সেইকাৰণে অলপ পনীয়া হৈ থাকিলে আৰু কেউফালে বৈ গৈছে। আপোনালোকে একেবাৰে ঠাণ্ডা কৰি দিব আৰু চাই থাকিব। সম্পূৰ্ণ ডাঠ হোৱাৰ পাছতহে ঢালিব, তেতিয়া ধুনীয়া হ'ব দেখিবলৈ। মোৰ অকণমান লৰালৰি হোৱাৰ কাৰণে অলপ পনীয়া হৈ থাকিলে। আপোনালোকে সেই কথাটো মন কৰি ভালদৰে ডাঠ হোৱাৰ পাছতহে ইয়াত ঢালিব, ভালদৰে ঠাণ্ডা হ'বলৈ দিব আৰু এনেদৰে বেকা কৰি কেউফালে লগাই দিব, যাতে গোটেই কেকটোৰ ওপৰখিনিত ধুনীয়াকৈ লাগে। আৰু ডেক'ৰেশ্যনৰ কাৰণে আমি সেইখন প্লেটৰ পৰা অন্য এখন প্লেটলৈ লৈ লৈছোঁ। মোৰ ওচৰত অকল চেৰি থকাৰ বাবে অকল চেৰি দিয়ে ডেক'ৰেশ্যন কৰি দিছোঁ। আপোনালোকে বেলেগ ধৰণেও ডেক'ৰেশ্যন কৰিব পাৰে। আচলতে লৰালৰি হ'লে কেতিয়াবা ফটককৈ এনেদৰেও কেক এটা বনাই চিম্পলকৈ ডেক'ৰেশ্যন কৰি ল'ব পাৰে, এনেকৈও ভাল লাগে। গতিকে মোৰ এই ভিডিঅ'টো আপোনালোকৰ আজি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহোঁ, বাই বাই।